বেহাৰবাৰী আউটপোষ্টৰ কমেডিয়ান অভিনেতা বসুমতাৰী ছাৰ অৰ্থাৎ মদাহী ছাৰৰ আচল নামটো কি আপুনি বাৰু জানেনে? নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, অসমৰ জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ কমেডিয়ান অভিনেতা বসুমতাৰী ছাৰ অৰ্থাৎ মদাহী ছাৰৰ আচল নামটো হ'ল ফাইল' বসুমতাৰী আৰু তেওঁৰ ঘৰ হ'ল গুৱাহাটীত। বন্ধু বান্ধৱীসকল, তেখেতে আগতে বুলবুল হুছেইনৰ ছবিত অভিনয় কৰিছিল আৰু ৰং চেনেলৰ ধাৰাবাহিক খাপলাংকাইতো তেওঁ অভিনয় কৰিছিল। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে আজিৰ এই ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিয়ক আৰু এটা কমেণ্ট কৰি আপুনি জনাব আপুনি বসুমতাৰী ছাৰৰ অভিনয় চাই কেনে পায়। আৰু ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া আপুনি আমাৰ ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আগতীয়াকৈ পাই থাকিব। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে এৰিলোঁ।